সব ৰাইজক ভোট দিবলৈ দিয়ক ধুনীয়াকে ভোট গ্ৰহণ হ'ব লাগে শান্তিপূৰ্ণভাৱে হ'ব লাগে যোৱা 5টা বছৰত আমাৰ চৰকাৰ থকা সময়ত কোনো নিৰ্বাচনিক হিংসা হোৱা নাই কোনো নিৰ্বাচনত তেনেকা বেয়া পৰিৱেশ হোৱা নাই গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো এইবাৰো অসমৰ ৰাইজে আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজে শান্তিপূৰ্ণভাৱে ভোটত অংশগ্ৰহণ কৰিব পাৰিব এটো মই আশা কৰিছো আৰু যেতিয়া শান্তিপূৰ্ণভাৱে ভোট দিবলৈ সবে এটা সুযোগ পাব তেতিয়া আসল গণতন্ত্ৰটো ইয়াত প্ৰচলন হ'ব আৰু ৰাইজে নিজৰ মনোপ্ৰত প্ৰাৰ্থীক বিজয় কৰিবলৈ সুযোগ পাব সেই কাৰণে নিৰ্বাচন আহিলে বহুত কথা কয় বকা চিটুৱাই এজনে আনজনক বিভিন্ন জনে সোসাইটিক সমাজক মিছলিড কৰিবলৈ চেষ্টা কৰে কিন্তু ইউপিপিএলৰ কথাটো সিধা আমি ৰাইজৰ লগত আছো ৰাইজৰ লগত থাকিম ৰাইজৰ কাৰণে কাম কৰিম আগ্ৰামা মহিলাৰে কৈ আছে আপুনি এমচিএলএ আপুনি ৰাইজক এই সন্দৰ্ভত কিবা ক'ব বিচাৰে নেকি আপুনি মোৰ একো ক'বলগীয়া নাই আমাৰ এইটো দলীয় সিদ্ধান্ত হিচাপে কাম হৈ আছে আৰু দলে সিদ্ধান্ত লৈছে যে মই এমচিএলএ হ'ব লাগে মই ইলেকশ্যন কণ্টেষ্ট কৰিছো দলে সিদ্ধান্ত লৈছে যে ৰাজ্যসভাত মই মনোনয়ন পত্ৰ দাখিল কৰিব লাগে আন কণ্টেষ্ট জিকি গ'ল মই ৰাজ্যসভাত আহি গ'লো ৰাজ্যসভাটো আমাৰ প্ৰায়ৰিটি নাছিলে কিন্তু আজি আমি অসমৰ দল গতিকে অসমত আমি থাকিব লাগিব বিটিসিৰ আমি দল আমি বিটিসিত থাকিব লাগিব এই কাৰণে দলীয় সভাপতি হিচাপে 15টা সমষ্টিত যেটো ইলেকশ্যন খেলিব মকক ইলেকশ্যন খেলিবলৈ দলে নিৰ্বাচিত কৰিছে বাছনি কৰিছে যে প্ৰাৰ্থী হিচাপে তো মই থিয় হৈছো গতিকে এতিয়া এইটো দলীয় সিদ্ধান্ত হিচাপে বড়োলেণ্ডৰ ৰাইজৰ কাৰণে যেটো ভাল হয় দলে সিদ্ধান্ত লৈছে এই হিচাপে আমি কাম কৰিছো ৰাইজে এবাৰ একাক বাছনি প্ৰমোট কৰক এইটো 9 তাৰিখে হ'ব যেতিয়া বাটনটো টিপিব কিন্তু আমি যেটো দেখা পাইছো যে যোৱা 5-6 মান মাহত পুনৰ বিপিএফ চৰকাৰ অহাৰ পিছত যি পৰিৱেশবিলাক হৈছে ইটো চাই পেলাই ৰাইজে আমাক যেটো খবৰ দিছে বা যি কথাবিলাক পাতি আছে ইয়াত আমি স্পষ্ট হৈছো যে ৰাইজে ইউপিপিএলকে ভোট দিব আৰু 15টাৰ ভিতৰত 12টা এখন আমি জিকাৰ খুব ভাল এটা পৰিৱেশ আছে তো সেই কাৰণে যিমান সিট আছে ইয়াৰ ম্যাক্সিমাম সিটত ইউপিপিএল জিকি যাব মানাহত কি হ'ব মানাসৰ ইউপিপিএল জিকিব আমাৰ প্ৰাৰ্থী জংসাৰ বৰগয়াৰী তেখেতে জংসাৰ ব্ৰহ্ম তেখেতে সব সাইডৰ পৰাই একদম সক্ষম এজন ব্যক্তি বহুত বছৰ কালচাৰত কাম কৰিলে সামাজিক কাম কৰিলে বিভিন্ন কাম কৰিলে গতিকে ৰাইজে ক্যান্ডিডেট ডিক্লেয়াৰ দিয়াৰ পিছতে উৎফুল্লিত হৈছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে গতিকে তেখেতে বিপুল ভোটত বিজয় হ'ব ইচ্ছিত হৈছে আৰু বেলেগ দলবিলাকৰ সন্তুষ্ট নাই কোনো দলৰ প্ৰাৰ্থীক লৈ সন্তুষ্ট নহয় দলীয় সিদ্ধান্তক লৈ সন্তুষ্ট নহয় অকল সন্তুষ্ট আছে যদি সকলোৰ মাজত উৎফুল্লিত অকল ইউপিপিএল গতিকে ইউপিপিএল এইবাৰ জিকাটো নিশ্চিত তামুলপুৰত আপুনিও প্ৰতিদ্বন্দ্বিতা কৰিছে বিশ্বজিৎ ডাঙৰীয়াৰ তামুলপুৰৰ সন্তান তামুলপুৰৰ ধুলি বালিত খেলি ডাঙৰ হৈছো তামুলপুৰৰ লগত মোৰ আবেগ অনুভূতি জড়িত হৈ আছে আৰু আজিৰ তামুলপুৰ যেটো সৃষ্টি হল যেটো নতুন তামুলপুৰ প্ৰমোদ বড়োৰ নাম জড়িত আছে গতিকে তামুলপুৰীয়া ৰাইজে মই ভাবো যে প্ৰমোদ বড়োক নিজৰ সন্তান বুলি নিজৰ বেটা বুলি বা নিজৰে বুলি প্ৰমোদ বড়োকে ভোট দিব আৰু ইউপিপিএলকে ভোট দিব যোৱাবাৰো আমাৰ বিধায়ক জিকিছে এইবাৰো আমাৰ বিধায়ক তামুলপুৰত জিকিব তাত যোনে নাহক কিয় সেই মানুহবিলাকৰ ইতিহাসটো তামুলপুৰৰ ৰাইজে জানে আৰু ইউপিপিএল আৰু প্ৰমোদ বড়োৰ ইতিহাসটো ৰাইজে জানে স্যাৰ সেৱালী মহিলাৰ কথা কিবা ক'ব নেকি সেনেকাৰি মই শুভেচ্ছা জনাইছো আমাৰ কোকৰাঝাৰৰ যেটো প্ৰাৰ্থী বিপিএফৰ সেউলি মহিলাৰী ডাঙৰীয়ানিক নিৰ্বাচনত আহিছে মই শুভেচ্ছা জনাইছো থ্যাংক ইউ